Hello everyone, welcome to my channel. তো আপোনালোকে দেখা পাই আছে আমাৰ সপোনৰ এক বছৰৰ পৰা যেটো আমি সপোন দেখি আছিল আজি সঁচাকৈ সাকসেস হ'ল। তো এতিয়া আমি ধুনিয়াকৈ মেখেলা চাদৰ পিন্ধি এতিয়া বাবাৰ ওচৰলৈ গৈ আছো। তো এয়া ৰাতিপুৱা 5:30 বজাৰ দৃশ্য। এতিয়া আমি প্ৰসাদ লৈ বাবাৰ ওচৰলৈ গৈ আছো। আমি আহি পাইছো এতিয়া মন্দিৰ দৰ্শন কৰিবলৈ। এই মন্দিৰ তো এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলো দৰ্শন কৰি বাবাক। তো আপোনালোকক মই বুজাব পৰা নাই মোৰ কেনেকুৱা ফিল হৈ আছে। তো এতিয়া আমি বাহিৰত আহি এতিয়া আমি ভীমশিলা যেটো ভীমশিলা শিল আছে তো তালৈ গৈ আছো। এইটো ভীমশিলা ইয়াতে পূজা কৰি আমি মন্দিৰ দৰ্শন কৰি ভীমশিলাত আহিলো। তো মানুহবিলাকে ফটো উঠি আছে আৰু মই অকমান আপোনালোকক ক'ব বিচাৰিছো যে ভীমশিলা শিলটো আগতে ইয়াতে নাছিলে। 2013 চনত যেটো বৰফ গলি যি পানী আহিছিল ধুমুহা হৈছিল তো মন্দিৰৰ চাৰিওপিনে যিমান ঘৰ দুৱাৰ আছিল গোটেই ধ্বংস কৰি পেলালে। এই ভীমশিলা শিলটোৰ কাৰণে আজি আমাৰ মন্দিৰ কেদাৰনাথ মন্দিৰটো ৰক্ষা পৰি আছে। তো ভীমশিলাৰ বিষয়ে মই যিখিনি জানো আপোনালোকক মই কৈছো আৰু যদি ইয়াতে মোৰ কিবা ভুল হৈছে আপোনালোকে মোক কমেন্ট দি শুধৰাই দিব। তো মোৰ যিখিনি নলেজ হয় মই সেইখিনি আপোনালোকক প্ৰকাশ কৰি কৈ দিলো ভিডিঅ'টিৰ দ্বাৰাই। আমি এতিয়া ভীমশিলা মন্দিৰৰ পৰা আহিলো। আমি যেটো মন্দিৰৰ পিছপিনে অমৃত কুণ্ড আছে তো তাত আমি গৈ আছো কাৰণ তাৰ পৰা অমৃত কুণ্ডৰ পৰা পানী ল'বৰ কাৰণে ঘৰৰ কাৰণে। তো অমৃত কুণ্ডৰ পানী খালে যিকোনো বেমাৰৰ পৰা দূৰত থাকিব পাৰে বুলি গম পোৱা গৈছে। তো এতিয়া আমি অমৃত কুণ্ডৰ পানী লৈছো ঘৰৰ কাৰণে। এইটো বৰ্তমান আদি শংকৰাচাৰ্যৰ মন্দিৰ। আমি ইয়াতে গৈ আছো দেখাই আছো। ओम त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनम् उर्वारुकं रञ्जनात् मृत्युर्मोक्षमावृतात् कर्पूरगौरवं करुणावतारं संसारसारं भुजगेन्द्रहारं सदा वसन्तं हृदयारविन्दे अवभवानिसहितं नमामि। তো এতিয়া আমাৰ পেট পূজা টাইম। আলু পৰঠা আহি আছে। তো এতিয়া আমি ভৈৰৱ মন্দিৰ চাব গৈ আছো আৰু ওপৰত যাব লাগিব আমি। তো এনেকে বৰষুণ দি আছে। বৰষুণ ইয়াৰ কুঁৱলী মানে বতৰৰ কোনো মহিমা ধৰিব নোৱাৰি আৰু ভালে ভালে দৰ্শন হৈছো। খেতি বহুত আমাৰ কাৰণে বহুত ধুনীয়া দৰ্শন হৈছে। বৰষুণ ভৈৰৱ মন্দিৰ যাই আছো আমি এতিয়া বৰ্তমান। গোটেই ফুল পাহাৰখন বিদ্যা ফুল ফুলনি মানে বাগিচা মানে ফুলনি সঁচাকে কি মস্তি গোটেই। ओम नमो মন্দিৰ আহি পালো। হেৰে বাবা বহুত ওপৰত তাতকে আৰু ওপৰত আহিব লাগে। জোতা উত্তৰ পাৰিছে তাই জোতা তুমি জোতা চেন্দেল মাৰিব লাগিব। এয়া ভৈৰৱ মন্দিৰ দৰ্শন কৰিলো আমি এতিয়া।
এই বহুত পিছল আছে দোকান হৈ গ'ল এতিয়া আমি আৰু চনপ্ৰিয়াক লৈ যাব লাগিব তো এতিয়া আমি ওলাইছোঁ আৰু আহি এইটো দেখা পাইছোঁ মানে আমি যিটো সপোন দেখিছিলোঁ সঁচাই ছাকচেছ হৈছে বহুত মানে আনন্দত আৰু ন বহুত আনন্দত ন সঁচাকৈ কওঁ বহুত ভাল লাগিছে আমাৰ প্লেনিংটোতো কেঞ্চেল হোৱাৰ কথা আছিল একদিন আগত তো তাৰপিছত নাই প্লেনিং কেঞ্চেল নহ'ল তাৰপিছত ফাইনেলি আমি আহি দৰ্শনো কৰিলোঁ তো এতিয়া আমি আৰু চনপ্ৰিয়ালৈ আমি এতিয়া যাব ওলাইছোঁ তো ঠিক আছে মই ভিডিঅ'টো চাই থাকিব আপোনালোকে আছিলে না অন্তুলটো আছে এখন ক্ৰাছ হৈছিলে দৰ্শন কৰি আহিলোঁ আমি বলা বলা क्या रहा रो हेलिकॉप्टर है बोले की ओ हेलिकॉप्टर रखी আছে আমি হেলিকপ্টাৰ চাই যাম আমি এতিয়া বৰ্তমান আমাৰ উদ্দেশ্য আছে হেলিকপ্টাৰ চোৱা ঠিক আছে আমি এতিয়া ওলাই আহি ঘোঁৰা বাছ ষ্টেণ্ড পালোঁ ইয়াৰ পৰা যদি যোনে যাব বিচাৰে ঘোঁৰাত উঠি চনপ্ৰিয়াগলৈ তো ইয়াৰ পৰা আৰু আপোনালোকে চনপ্ৰিয়াগলৈ ঘোঁৰাত উঠি যাব পাৰে এয়া হৈছে ঘোঁৰা বাছ ষ্টেণ্ড আমি বাৰু খোজকাঢ়ি যাম আৰু আমাৰ ৰেষ্ট টাইম অকণমান বুটটোত লৈ যোৱা বুট খাব অকণ লৈছোঁ এই চক চাপ চক বোলে চাপ কেনেকৈ খাই দেখাই আছোঁ ৰ'ব এই গাড়ীখন কেনেকৈ আহিছে কেনেকৈ যাব তলত আপোনালোকে নিজে অকণমান ভাবকচোন দেখিলে আচৰিত মানে सोलवारे भय नालागे उठिजारे भय लागे तो मानबा लागबो रे बाप रे बाप বৰষুণ দিলে যাদু ক'ৰ পৰা যে ওলাই থাকে এই চাওকচোন যাদু আহিছে আহি ইয়াতে নন ষ্টপ 2 ঘণ্টামান খোজ কাঢ়িলোঁ তাৰপিছত ইয়াতে অকণমান আহি মানে বহিছোঁ আৰু তো হৈছে না তো ইয়াত হৈছে তো আহি ইয়াতে অকণমান ৰেষ্ট লৈছোঁ কণ্টিনিউ আমি 1 ঘণ্টামান বেছি খোজ কাঢ়িছোঁ ৰখা নাছিলোঁ তাৰপিছত এতিয়া অকণমান ৰখিছোঁ ইয়াতে অকণমান ৰেষ্ট লৈ আকৌ জাৰ্ণি ষ্টাৰ্ট হ'ব চাওক ফাইনেলি গেটটো পাইছোঁ আৰু এই 9-10 ঘণ্টা পিছত ঘোঁৰা আহিছে ঘোঁৰা আহিলে দৌৰি থাকিব লাগে কিবাকে 10 ঘণ্টা মূৰত ঘোঁৰা আহিছে 10 ঘণ্টাৰ পিছত আহি পালোঁ ৰুম আহি পাই গাৰ বিষ জ্বৰ আদি অৱস্থা নাই আমাৰ এয়া লাষ্ট এণ্ডিং